ছাৰ্ভে 2019 আৰু 20 চনত অসমত ভাৰত চৰকাৰে কৰিছিলে আৰু আপোনালোকে NFSS 4ৰ বিষয়ে জানে যে SDGৰ লগত ইয়াৰ এটা জড়িত হৈ আছিল আৰু এই বিষয়ে আমি 2021 চনত বহুত আলাপ আলোচনাও কৰিছিলোঁ NFSS 5ত অসমৰ স্বাস্থ্যৰ যিটো সেৱা তাৰ যথেষ্ট ইতিবাচক প্ৰদৰ্শন দেখুৱাইছিলে কিন্তু যোৱা কেইদিনমানত আমি ৰাজ্য চৰকাৰত এই গোটেই প্ৰতিবেদনখন সূক্ষ্মভাৱে বিবেচনা কৰিছিলোঁ আৰু বিবেচনা কৰাৰ পিছত এটা ঘটনা আমাৰ সন্মুখলৈকে আহিলে যে অসমত 11.7% নাৰীয়ে মাতৃত্বৰ যিটো এক কথাত ক'ব গ'লেতো আমি মাতৃত্বৰ গৌৰৱ বুলি ক'ম ইয়াত কি কম শব্দ মই নাজানো কিন্তু যিহেতু কম বয়সতে মাতৃত্ব হয় বোজা বুলিয়ে ক'ব লাগিব যে কম বয়সতে মাতৃত্বৰ বোজা লোৱা মহিলাৰ বা ছোৱালীৰ সংখ্যা হৈছে 11.7% তাৰ মানে ই বুজাইছে যে অসমত চাইল্ড ম্যাৰেজ অভূতপূৰ্বভাৱে সংগঠিত হৈ আছে যেতিয়া আমি আৰু অলপ ভিতৰলৈকে সোমাই গলো এইটো ভাৰত চৰকাৰৰ ডাটা এইটো আমি বনোৱা ডাটা নহয় ধুবুৰী জিলাত 22% ছোৱালীয়ে কম বয়সত অকল বিয়া কৰোৱা নহয় মাতৃত্বৰো বোজা ল'বলগীয়া হৈছে সাউথ সালমাৰাত 22% দৰঙত 16% কামৰূপত 15% হোজাইত 15.6 বঙাইগাঁৱত 15.4 নগাঁৱত 15 বৰপেটাত 14 এইটো হল ম্যাৰেজ যে তেওঁলোকে বিয়া পাতিছে ইন দা প্ৰহিবিটেড এজ যেটো আইনে এলাউ নকৰে সেই বয়সত তেওঁলোকে বিয়া পাতিছে এইখন কোনোবা এজন সাংবাদিকে মোৰ পালে আপোনালোকৰ গ্ৰুপত দি দিব নহলে মই কাৰোবাক ৰিকুৱেষ্ট কৰিম আমি কাৰোবাৰ আমাৰ CM গ্ৰুপত নবৈ দি দিব তাতকৈ ডাঙৰ কথা হল যে তেওঁলোকে এইটো হল মাতৃত্বৰ বোজা লোৱা কিন্তু মাতৃত্বৰ বোজা হোৱা নাই কিন্তু বিয়া পাতিছে কম বয়সতে তেনেকুৱা ছোৱালীৰ বা যুৱতীৰ সংখ্যা হৈছে ধুবুৰীত 50% তাৰমানে 50 তাৰমানে ধুবুৰীত 50% ম্যাৰেজেস 50.8 আৰু এইটো মই যেটো কাগজখন আপোনালোকক দি দিম আপোনালোকে চাই ল'ব তাৰমানে 50% বিবাহ নিষিদ্ধ বয়সত হৈছে আৰু সাউথ সালমাৰাত 44.7% দৰঙত 42% নগাঁৱত 42% গোৱালপাৰাত 41% বঙাইগাঁৱত 41% বৰপেটাত 40% মৰিগাঁৱত 39% আৰু একেবাৰে শেষত গৈ ডিমা হাছাও 15% অৰ্থাৎ 15% হে হৈছে নিষিদ্ধ সময়ৰ ভিতৰত বিবাহ হোৱা অসমৰ এভাৰেজ হলে ইট ইজ 31% ইভেন জোৰহাট শিৱসাগৰৰ দৰে যি আমি কওঁ যে যথেষ্টখিনি আগবাঢ়ি যোৱা ডিস্ট্ৰিক্ট তাতো 24% ছোৱালীয়ে নিষিদ্ধ বয়সৰ ভিতৰত বিয়া পাতিছে ইয়াক আমি কি কম চাইল্ড ম্যাৰেজ ধুবুৰীত 50% বিয়া পাতিছে আৰু 15% সন্তান জন্ম হৈছে 22% তানে আচলতে যিমান
বিয়া হয় তাৰ 50% আপোনালোকে মিলাই চালে দেখিব যে একজেক্ট খৰচ এই দুইটা ডেটা মিলি থাকে বিবাহ হোৱা আৰু শিশু জন্ম হোৱা বিবাহ হোৱাটো অলপ ডাঙৰ বেজ হয় শিশু জন্ম হোৱাটো অলপ সৰু বেজ হয় আমাৰ ৰাজ্যত প্ৰসূতি মৃত্যু আৰু শিশুৰ মৃত্যুৰ প্ৰধান কাৰণ হ'ল এটা বহুত ডাঙৰ কাৰণ হ'ল চাইল্ড ম্যাৰেজ আজি আমি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিসকল ছোৱালীক 14 বছৰ তলত বিবাহ কৰোৱা হয় তেনে লৰাক আমি পস্কো এক্টৰ অধীনত তেওঁলোকক আমি আইনৰ আওতাৰ ভিতৰলৈকে আনিম কাৰণ আপোনালোকে জানে যে পক্সো এক্টে কয় যে 14 বছৰৰ তলৰ ছোৱালীক কোনো মতে তেওঁলোকৰ যৌন অংগত কোনো মানুহে হাত দিব নোৱাৰে ইলিগেল ম্যাৰেজ যেতিয়া কৰা হয় স্বামীজনো ইলিগেল গতিকে স্বামীয়েও 14 বছৰৰ তলৰ ছোৱালীক বা আমাৰ কন্যা সন্তানৰ গাত হাত দিব নোৱাৰে যদিও তেওঁ ক্লেইম কৰিব যে মইতো হাজবেণ্ড হয় মই পাৰো কিন্তু আইন মতে তেওঁ প্ৰথম হাজবেণ্ড হ'ব নোৱাৰে আৰু হাজবেণ্ড হলেও তেওঁ কোনো যৌন অংগত হাত দিব নোৱাৰে যদি বাচ্চা জন্ম হৈ গল তাৰমানেতো ডেফিনেটলি যৌন অংগত হাত দিলে সেইকাৰণে এই ধৰণৰ কেছ লোৱা হ'ব আণ্ডাৰ পক্সো এক্ট আৰু পক্সো এক্টৰ জৰিমনা হৈছে যাৱজ্জীৱন কাৰাদণ্ড শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড আৰু 14ৰ পৰা 18 বছৰৰ ভিতৰত যি চাইল্ড ম্যাৰেজ হ'ব তাৰ শাস্তি আইনত লিখা আছে আমাৰ সেকশন 15-16 যেটো লিখা আছে তাৰ ইয়াতে 2 বছৰৰ পৰা আমাৰ শাস্তি বাঢ়ি বাঢ়ি গৈ থাকে আৰু ইয়াত আছে ইয়াত এটা হৈছে যে 2 বছৰৰ কাৰণে পানিশমেন্ট হয় তাৰ পিছত ম্যাৰেজখন ইলিগেল বুলি ডিক্লেয়াৰ কৰা হয় আৰু এই ধৰণে আমাৰ প্ৰিভেনশন অফ চাইল্ড ম্যাৰেজ এক্টৰ অধীনতো বিভিন্ন আণ্ডাৰ প্ৰহিবিশন অফ চাইল্ড ম্যাৰেজ এক্ট 2006 শাস্তিৰ ব্যৱস্থা আছে সো আমি দুখন আইনৰ অধীনত যাম 14 বছৰৰ তলত হলে আমি পস্কো এক্ট 2012 ৰ অধীনত যাম আৰু 14ৰ পৰা 18 বছৰৰ ভিতৰত হলে আমি প্ৰহিবিশন অফ চাইল্ড ম্যাৰেজ এক্ট 2006 ৰ মতে আমি যাম আৰু দুইটাতে অফেন্স লিপিবদ্ধ আছে কেবিনেটে আজি আৰক্ষী বিভাগক নিৰ্দেশ দিছে যে এটা সমগ্ৰ অসমতে ৰাজ্যজুৰি বৃহত্তৰ অভিযান চলাব লাগে যিসমূহে শিশুক বিয়া কন্যা সন্তানক কম বয়সতে বিয়া কৰাইছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোকক এৰেষ্ট কৰিব লাগে তেওঁলোকক আইনৰ ওচৰত তেওঁলোকক লৈ আহিব লাগে দ্বিতীয়তে আজি কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে প্ৰত্যেক গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীজনক আমি আজি চাইল্ড ম্যাৰেজ প্ৰহিবিশন অফিচাৰ আমি তেওঁলোকক আজিৰ পৰা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীৰ লগতে চাইল্ড ম্যাৰেজ প্ৰহিবিশন অফিচাৰ under the section 16 of the prohibition of child marriage act আমি মনোনীত কৰিছো ইয়াৰ ফলত সেই গাঁও পঞ্চায়তখনত যিকোনো শিশু বিবাহ হলে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী জনে এজাহাৰ দাখিল কৰাটো তেওঁৰ বাবে ই এক কৰ্তব্যত পৰিণত হ'ব অৰ্থাৎ কোনোবা এখন গাঁও পঞ্চায়তৰ ভিতৰত যদি শিশুৰ বিবাহ দেখা পায় লগে লগে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী জনে এজাহাৰ থানাত দাখিল কৰিব লাগিব এইটো হল বৰ্তমান ব্যৱস্থা যাক আমি ইমান দিনে ময়ো আচৰিত হৈছো যে চৰকাৰ ইমান দিনে আছে প্ৰভিজন আছে
কিন্তু আজিলৈকে অসমত আমি চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰজনে নিয়োগ কৰা নাছিলোঁ আৰু এই আইনখন কেতিয়া পাছ হৈছে 2006 চনৰ পৰা আমি ইয়াক দৃষ্টি দিয়া নাছিলোঁ আৰু অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ মাতৃৰ মৃত্যুৰ হাৰ শিশুৰ মৃত্যুৰ হাৰ বাঢ়ি গৈ আছিলে গতিকে আৰক্ষীয়ে অহা 15 দিনৰ ভিতৰত এটা বিশাল অভিযান চলাব ইয়াৰ ওপৰত আৰু তাৰ পিছত এই ক্ষেত্ৰত কন্টিনিউয়াছ একশন চলি থাকিব যে আমি গাঁও পঞ্চায়ত সেক্ৰেটাৰীসকলে বাধ্যতামূলকভাৱে য'তেই চাইল্ড মেৰেজ দেখে তেওঁ এজাহাৰ দিব লাগিব 14 বছৰৰ তলত যদি বিয়া হয় প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজৰ লগতে পক্সো এক্টতো আমি কেছ দাখিল কৰিম আৰু আপোনালোকে জানে যে আমি এইকেইদিন সাৰ্ভে কৰি আছিলোঁ যোৱা 15 দিনত অসমত আমি 9 বছৰীয়া ছোৱালী এজনীও মাতৃ হোৱাৰ দুখজনক ঘটনা আমাৰ সন্মুখলৈকে আহিছে at 9 she has become mother গতিকে এনেকুৱা ধৰণৰ ঘটনা আমি পক্সো এক্টৰ অধীনত আমি বুক কৰাৰ কাৰণে সিদ্ধান্ত লৈছো আৰু আগতে কৈছো যে হয় উজনি অসমত কম নামনি অসমত বেছি কিন্তু এনেকুৱা নহয় যে উজনি অসমতো নাই so it will be a action which will be across the state আৰু আজি কেবিনেটে তাৰ বিষয়ে আমি অসম পুলিচক দায়িত্ব দিছো যে এটা মেসিভ একশন ল'ব লাগে উইদিন 15 days আৰু ইয়াৰ ওপৰত মই